শেষত আমাৰ খানা ৰেডি হৈ গ'ল আৰু এইটো দেখিছে কলডিল আলু বইল কি ধুনীয়া এটা স্মেল এইটো মছলাটো ৰেডি কৰি লোৱা হ'ল আৰু এতিয়া কলডিল আৰু আলু বইল বনাম গতিকে চাই থাকক। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক এটা ৰেচিপি দেখুৱাম আৰু বতৰ ঠাণ্ডা যিহেতু কি ৰেচিপি আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব। বইল বনাবলৈ লৈ লোৱা আছে কলডিল 3টা আৰু আলু 2টা। এইখিনিয়ে এতিয়া বইলটো ষ্টাৰ্ট কৰিম। কলডিল আৰু আলুখিনি সৰু সৰুকৈ কাটি লোৱা হ'ল। এতিয়া পানীত ডুবাই থ'ম কলডিলখিনি। ইয়াৰ আঠা থাকে আৰু এই আঠাটো হেৰি গ'লে খাবলৈ সোৱাদ হয়। এইফালে পিঁয়াজ, জালুক, লচুন, জলকীয়া, লং আৰু ইলাচি 2টামান এনেদৰে বইলত দিবলগীয়া সামগ্ৰীখিনি যোগাৰ কৰোঁ। মছলাটো ৰেডি কৰি লোৱা হ'ল আৰু এতিয়া কলডিল আৰু আলু বইল বনাম গতিকে চাই থাকক। ইফালে পূৰা পানী উতলি আছে আৰু এতিয়া কলডিল আৰু আলুখিনি ইয়াত দি দিম। বইল হৈ থকা পানীখিনিত কলডিল আৰু আলুখিনি দিয়া হ'ল আৰু 10-15 মিনিট উতলাই ইয়াত বাকী মছলা পাতি দিয়া হ'ব। নিমখটো আগতীয়াকৈ দি দিছোঁ কাৰণ নিমখটোৱে বস্তুটো সিজাত অলপ সহায় কৰিব। এনেদৰে চলি আছে আৰু উতলিব দিম আৰু এনেকৈয়ে 10 মিনিট 15 মিনিটমান উতলাৰ পাছত এতিয়া মই ইয়াত দি দিম খুন্দি লোৱা পিঁয়াজ আৰু জালুক, লং আৰু ইলাচি আছে, লচুন, জলকীয়া এনেকৈ আছে। এতিয়া দি দিম। উতলাম আৰু 15-20 মিনিটমান। যিহেতু মছলাখিনি ধুনীয়াকৈ ইয়াৰ লগত হেন খাব আছে। বতৰ বেয়া, পূৰা অৱস্থা বেয়া হৈ গৈছে আৰু ওলাই যাব পৰা নাই, গতিকে ঘৰতে আৰু কিনো কৰিম ন, সেইকাৰণে ৰেচিপি এটা আপোনালোকক খাবলৈ চেষ্টা কৰিছোঁ। শেষলৈকে চাব আৰু কেনেকুৱা পালে এইফালে সুন্দৰকৈ উতলি আছে আৰু অলপ তাৰ পাছত হৈ যাব। আলুটো বেছি নাচাম। আলু হেৰি হৈছে। এইফালে আমাৰ ঘৰত কোমোৰা লাগিছে আৰু দেই, এটা এইফালে এটা আৰু এইফালে কলিয়াই আছে। ফাইনেলি হৈছিল আৰু প্ৰায় মছলা পাত আৰু এইবোৰ আপোনালোকে চিনি পাইছেনে নাজানো, কিন্তু খুব ধুনীয়া এটা গোন্ধ আছে। এই মছলা পাতটো বইলত দি দিম আৰু এইটোতো সকলোৱে চিনি পায়। এতিয়া মছলা পাত লৈ ল'লোঁ আৰু এতিয়া এই মছলা পাতখিনি বইলত দি দিমগৈ। খুব ধুনীয়া এটা গোন্ধ আহিব। আমাৰ বইলটো অলৰেডি হৈছেগৈ আৰু 5 মিনিটমান থৈ দিলে ক'লে খাব পৰা হৈ যাব। আমাৰ খানা ৰেডি হৈ গ'ল। এইটোৱে হৈছে কলডিল আৰু আলু বইল। এতিয়া খালেহে গম পাম, কিন্তু দেখাতটো ধুনীয়া লাগিছে। মজা। ইমানেই আছিল আজি ভিডিঅ'টি, আৰু
কেনে পালে জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন আজিলৈ বাই বাই